হেল্ল' এভৰিৱান, ইউটিউব চেনেলৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি দুটা ৰেচিপি লৈ আহিছোঁ। এটা চিকেন বনাম আৰু এটা বনাইছিলোঁ ডিমেৰে পনীৰ বনালোঁ। সেইটো আগতে বনাই থৈছোঁ মই সেইটো দুইটা দেখুৱাম আজি আপোনালোকক। চাওঁগৈ ব'লকচোন। এয়া চিকেন বনাবলৈ মই চিকেন লৈছোঁ। এয়া নহৰু, পিঁয়াজ আৰু আদা বাটি লৈছোঁ। এয়া কেপচিকাম লৈছোঁ। এইখিনি পিঁয়াজ লৈছোঁ, তেলত ভাজি ল'ম। আৰু এয়া বিলাহী লৈছোঁ, পেষ্ট কৰি লৈছোঁ। আৰু এই মগজু অকণমান লৈছোঁ। এতিয়া ইয়াত চব মেৰিনেট কৰি পেলাই আধা ঘণ্টা থৈ পেলাই বনাম। এয়া মই প্ৰথমে অকণমান তেল দি দিছোঁ। তাৰপিছত এয়া নিমখ দিছোঁ। এয়া মছলাখিনি দি দিছোঁ, গোটা মছলাবোৰ। এয়া বিলাহী দিছোঁ, আৰু অকণমান দিছোঁ। এইখিনি তেলত অকণমান ভাজি দিম। এয়া দৈ আছিলে, দৈ দি দিছোঁ। এয়া হালধি দিছোঁ। এয়া জলকীয়া গুড়ি দিছোঁ। এয়া জিৰা গুড়ি দিছোঁ। এয়া গৰম মছলা দি দিছোঁ। এতিয়া এইখিনি মেৰিনেট কৰিম। এইখিনি ভালকৈ সানি ল'ম। সানি লৈ পেলাই আধা ঘণ্টা সময় থৈ দিম। এতিয়া কেৰাহীত তেল দিছোঁ। এতিয়া ইয়াতে অকণমান মই চেনি দি দিছোঁ। এয়া পিঁয়াজ দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এতিয়া এইখিনি আধা ভজা হ'ল। পিঁয়াজখিনিৰ লগতে সেইখিনিও শুকাই দিম। এতিয়া আধা ঘণ্টা হৈ গ'ল। একেখিনি তেলতে মই এইখিনি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এয়া এতিয়া ভজা হৈ গ'ল। মই ইয়াত এতিয়া পানী দিম ভালকৈ সিজিবৰ কাৰণে। পানী দুবাৰ তিনিবাৰ দিব লাগিব আৰু আপোনালোকক আকৌ পিছত পানী শুকালে পাছত দেখুৱাব তেনে পানী দিম। এয়া ভাজ খাইছে আৰু এয়া মই ইয়াত এতিয়া পানী দিম। বটলত গৰম পানী ভৰাই থোৱা আছে, তাৰপৰা দি দিম। এয়া মই এতিয়া পানী দিছোঁ। পানী দি অলপ পানীখিনি উতলাই দিম, ভালকৈ ভাজ খাব তেতিয়া। এয়া মাংসখিনি হৈ গৈছে। এতিয়া মই ইমানটো পানীতে ৰাখিম, আমি ৰুটিৰ লগত খাম আমি। আৰু এতিয়া এইখিনি পিঁয়াজ যে ভাজি থৈছিলোঁ আধা ভজাকৈ, এই পিঁয়াজখিনি দিছোঁ। আৰু এই কেপচিকামখিনি ভাজি থৈছিলোঁ এইখিনি দি দিছোঁ। এতিয়া এইখিনি হোৱালৈকে আৰু 5 মিনিটমান থৈ পেলাই আমি ছাৰ্ভ কৰিব পাৰিম। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল। দেখিবলৈ ভালেই লাগিছে। ছোৱালীজনীয়ে টেষ্ট কৰি চাইছিলে, ভাল পাইছে। আপোনালোকে কেনেকৈ পায়, আপোনালোকে মোৰ নিচিনাকৈ বনাই চাবচোন। ডিমৰ পনীৰ বনাবৰ কাৰণে এয়া মই 4টা ডিম লৈছোঁ। এয়া বাদাম,
তাৰ পিঁয়াজ, নহৰু, বিলাহী, এয়া কাজু কেইটামানো লৈ লৈছোঁ, কেঁচা জলকীয়া, এয়া আলু বইল কৰি লৈছোঁ, এয়া কেপচিকাম আৰু এয়া মগজু কেইটামান লৈছোঁ। এয়া ডিমকেইটা এতিয়া ভাঙি লৈছোঁ, ভাঙি লৈ ডিমকেইটা মই ফেটিম। এয়া মই 4টা ডিম ভাঙি পেলাই লৈছোঁ আৰু অকণমান নিমখ দি লৈছোঁ, দি পেলাই এতিয়া এনেকৈ কাটিম। ফেটি থাকোঁতে এইখিনি বগা হৈ যাব, বগা হৈ যেতিয়া যাব মই তেতিয়া এইখিনি কণী বনাবৰ কাৰণে ঠিক কৰিম। এতিয়া এইখিনি ফেটি ল'লোঁ, ফেটি লৈ পানী গৰম কৰি থৈছোঁ, ইয়াতে এয়া ঢালি দিছোঁ। এয়া এতিয়া হৈ গৈছে, এইখিনি এতিয়া আমি চেকি ল'ম। কাপোৰত চেকিম, কাপোৰত চেকি পেলাই পানীখিনি থৈ দিম আৰু এইখিনি অলপ সময় থৈ পেলাই তাৰপিছতে বনাম। এয়া চাওক, এইখিনি ডিমখিনি মই পানীত যে দি পেলাই বইল কৰিছিলোঁ, তাৰপিছতে এইখিনি পনীৰ নিচিনাকৈ থ'লোঁ, থৈ পেলাই এয়া কাটি লৈছোঁ। এতিয়া ভাজিম। কেৰাহী গৰম হ'ল, মই ইয়াতে তেল দি দিছোঁ। এতিয়া মই অকণমান ভাজি লওঁ। ইয়াত ভাঙি যোৱা নাই। অকণমান ভাজি পেলাই নমাই থওঁ, বেছি ৰঙাও নকৰোঁ, ৰঙা কৰিবলৈ ভাল নালাগে কণীটো। এতিয়া এইখিনি নমাই থ'ম। এতিয়া একেখিনি তেলতে এয়া মই পিঁয়াজখিনি বেছি দি দিছোঁ। পিঁয়াজ আৰু নহৰু পেষ্টটো এয়া এইখিনি অকণ ভালকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত এটা এটাকৈ আকৌ এইবোৰ দি থাকিম। এয়াখিনি ভজা হৈছে, তেল ওলাইছে। এতিয়া ইয়াতে বাদাম, কাজু আৰু মগজু যিখিনি আছিলে এইখিনি দি দিছোঁ, এইখিনি ভালকৈ ভাজিম। এতিয়া এয়া কেপচিকাম আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া বিলাহী পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত নিমখ দিছোঁ, ইয়াত জলকীয়া গুড়ি দিছোঁ, ইয়াত জিৰা গুড়ি দিছোঁ, গৰম মছলা আৰু ইয়াত হালধি দিছোঁ। এই আলুকেইডোখৰ যে থৈছিলোঁ দিছোঁ, কিন্তু আলু নিদিলেও হয়, তথাপিতো মই এনেই দি দিছোঁ আছিলে মানে। এতিয়া ডিমৰ পানীখিনি যে আছিলে অথনি বইল কৰা,
এইখিনি ইয়াত ঢালি দিছোঁ। এইখিনি পেলাব নালাগে, এইখিনি ধুনীয়াকৈ থৈ দিলে এইখিনি কামত আহি যায়। আৰু বেলেগে পানী নিদিওঁ আৰু এইখিনিয়ে হৈ যাব। এতিয়া ভালকৈ উতল আহিলে মানে ইয়াতে আৰু পনীৰকেইডোখৰ দি দিম। এয়া এতিয়া ধুনীয়াকৈ উতলি গ'ল। এতিয়া মই ইয়াত পনীৰকেইডোখৰ দি দিম। পনীৰকেইডোখৰ চাই ইমান ধুনীয়া কোমল কোমল হৈছে। আপোনালোকে এনেকৈ বনাবচোন। এই ৰেচিপিটো মই এগৰাকী বাইদেউৰ পৰা চাইহে বনাইছোঁ দেই, মোৰ নিজৰ নহয়। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া এইবাৰ চাৰ্ভ কৰি লওঁ। এয়া মোৰ চাৰ্ভ কৰা হৈ গ'ল ডিমৰ পনীৰ। আপোনালোকে এনেকৈ খাই চাবচোন কেনেকুৱা পায়। বৰ কোমল হৈছিলে যে, বৰ ভাল লাগিছে।